ৰঙাপাৰা মহাবিদ্যালয়ত বহাগৰ আবেলি ঢোল পেপা মাদল চিফুঙৰ শব্দৰে মুখৰিত মহাবিদ্যালয় চৌহদ বিহুৰ জৰিয়তে মহামিলনৰ সাকু গঢ়ি তোলা মানসেৰে ৰঙাপাৰা মহাবিদ্যালয়ৰ বাকৰিত বহাগৰ আবেলি অনুষ্ঠিত হয় বহাগৰ আবেলিৰ সমাহাৰত বিহু হুঁচৰি বাগৰুম্বা প্ৰদৰ্শন কৰা হয় ৰঙাপাৰা মহাবিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকা কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠিত কৰা বহাগৰ আবেলিত ঢোল পেপা বিহুগীত মাদল চিফুং বৈশাগু গীতেৰে মুখৰিত হৈ পৰে মহাবিদ্যালয়ৰ পৰিৱেশ বিহুৰী কলিতা গাঁৱৰ চেমনিয়া বিহুৱা দল আৰু শিৱসাগৰৰ জাজি পৰিয়া বিহুৱা দলে বিহু হুঁচৰি আৰু বিহু প্ৰদৰ্শন কৰে লগতে ৰঙাপাৰা মহাবিদ্যালয়ৰ বাগৰুম্বা দলটিয়ে বহাগৰ আবেলিত বাগৰুম্বা নৃত্য পৰিৱেশন কৰে ৰঙাপাৰা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই এক ব্যতিক্ৰমী পদক্ষেপ কাৰ্যসূচীও অনুষ্ঠিত কৰে আজি আমি ৰঙাপাৰা মহাবিদ্যালয়ে এখন মুকলি বিহু আজি উদযাপন কৰিলোঁ আমি নাম দিছিলোঁ বহাগৰ আবেলি আমাৰ বিহু সম্পৰ্কীয় যিবিলাক চিন্তা চৰ্চা এইবিলাক আমাৰ কেৱল পাঠ্যপুথিৰ পাঠ্যক্ৰমৰ মাজত নাথাকি সেই চিন্তা চৰ্চা এটা অংশগ্ৰহণমূলক কৰিবৰ কাৰণে আমি আজি উজনিৰ বিহু কেনেকুৱা সেইটো জানিবৰ কাৰণে শিৱসাগৰৰ জাজিপৰীয়া বিহু দলক আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মধ্য অসমৰ বিহু হুঁচৰি কেনেকুৱা সেইটোৰ কাৰণে আমি স্থানীয় বিহুগুৰি এটা দল আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ ৰঙাপাৰা মহাবিদ্যালয়ৰ নিজা এটা জনগোষ্ঠীয় বাগৰুম্বা নৃত্য দল এই তিনিটা দলৰ সমন্বয়তেই আমি আচলতে প্ৰতীকীভাৱে আমাৰ অসমৰ বৰ অসমৰ আমি সংস্কৃতিৰ ইয়াত আজি পৰিৱেশন বা প্ৰদৰ্শন আমি কৰিলোঁ